ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ 23 নম্বৰৰ অংকটো মই কৰি দি আছো। ইয়াত দিয়া আছে এটা খেল হ'ল এটা এটকীয়া মুদ্ৰা লৈ 3 বাৰ টছ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰাখা। হানিফ খেলখনত জয়ী হ'ব যদি আটাইবোৰ ফলাফল একে পায়, অৰ্থাৎ 3টা মুণ্ড বা 3টা পুচ্ছ পায় আৰু অন্যহাতে পৰাজিত হ'ব। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰা। ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা, যদি এটকীয়া এটা মুদ্ৰা আমি 3 বাৰকৈ টছ কৰোঁ তেতিয়াহ'লে এই 3 বাৰত হয়তো প্ৰতিবাৰতেই হেড হ'ব, নাইবাতো এবাৰ হেড এবাৰ টেইল, নাইবাতো 3 বাৰতো টেইল হ'ব। এনেকুৱাকৈ কিমানটা সম্ভৱপৰ ফলাফল হ'ব এইটো আমি ইয়াত লিখি ল'লোঁ। যদি এটা এটকীয়া মুদ্ৰা 3 বাৰকৈ টছ কৰা হয় তেন্তে সম্ভাৱ্য ফলাফলবোৰ হ'ব এইচ এইচ এইচ, অৰ্থাৎ হেড হেড হেড, বা ইয়াক আমি মুণ্ড বুলি ক'ম, মুণ্ড মুণ্ড মুণ্ড। টি 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 মানে টেইল টেইল টেইল, বা পুচ্ছ, টি মানে পুচ্ছ টেইল। এইচ টি এইচ, এইচ এইচ টি, এইচ টি টি, টি এইচ এইচ, টি এইচ টি, বা টি টি এইচ। অৰ্থাৎ এই সম্ভাৱ্য ফলাফলসমূহ আমি পাম 1 2 3 4 5 6 7 8। অৰ্থাৎ সম্ভাৱ্য ফলাফলৰ বা মুঠ ফলাফল হ'ব ইয়াত সম্ভাৱ্য মুঠ ফলাফল হ'ব 8। এতিয়া হানিফ জয়ী হ'ব যদি এটা এটকীয়া মুদ্ৰা 3 বাৰ টছ কৰিলোঁ, 3 বাৰতে হেডি ওলাল নাইবাতো টেইল ওলাল। এই যিকোনো দুটাৰ পৰা এটা যদি দুবাৰকৈ ওলায় তেতিয়াহ'লে ইয়াত লিখা আছে জয়ী হ'ব যদি আটাইবোৰ ফলাফল একে পায়, হয়তো টেইল পাব লাগিব নাইবাতো হেড পাব লাগিব। তেনেকুৱা কণ্ডিশ্যন ইয়াত আছে দুবাৰ এইচ 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 আৰু টি টি টি, অৰ্থাৎ হেড 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 নাইবাতো টেইল টেইল টেইল। গতিকে ইয়াত লিখিলোঁ আমি এতিয়া হানিফ জয়ী হোৱাৰ সম্ভাৱ্য ফলাফল এ ইকুৱেল টু, এইটো ধৰি ল'লোঁ, ধৰোঁ যিহেতু মই ইয়াত এ ধৰিছোঁ, ধৰোঁ হানিফ জয়ী হোৱাৰ সম্ভাৱ্য ফলাফল এ এইচ 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 বা টি টি টি, অৰ্থাৎ 2। ইয়াত হ'ল 1, ইয়াত হ'ল 1, গতিকে 2 হ'ল। গতিকে হানিফ জয়ী হোৱাৰ সম্ভাৱ্যতা, হানিফ জয়ী হোৱাৰ সম্ভাৱ্যতা পি এ ইকুৱেল টু 2/8, ইকুৱেল টু 2 2ত 1 টাইমছ, 2 8ত 4 টাইমছ, গতিকে 1/4 আমি পালোঁ। হানিফ জয়ী হোৱাৰ সম্ভাৱ্যতা পি এ হ'ব 1/4। এতিয়া আমি ইয়াৰ পৰা উলিয়াম হানিফ পৰাজয় হোৱাৰ সম্ভাৱ্যতাটো আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া মই নিৰ্ণয় কৰিম হানিফ পৰাজয় হোৱাৰ সম্ভাৱ্যতা পৰাজয় বা জয় নোহোৱাৰ সম্ভাৱ্যতা। পি এ বাৰ ইকুৱেল টু কিমান, এইটো আমি নিৰ্ণয় কৰিম। এইটো লিখিম এতিয়া 1 মাইনাছ পি এ, অৰ্থাৎ 1 মাইনাছ 1/4 ইকুৱেল টু 4, ইয়াত হ'ব 4 মাইনাছ 1 ইকুৱেল টু 3/4। এতিয়া
হানিফ পৰাজয় হোৱাৰ সম্ভাৱ্যতা বা হানিফ জয়ী নোহোৱাৰ সম্ভাৱ্যতা ইকুৱেল টু হ'ব 3/4